হে গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে সমীৰণ ট্ৰেভেল ব্লগছ আৰু আপোনালোকক আকৌ নগাঁৱৰ পৰা বেলেগ এটা ভিডিঅ'ৰ লগত স্বাগতম জনাইছোঁ আৰু এতিয়া আছোঁ মানে বাহঁতৰ ঘৰৰ পৰা অলপ ওলাই আহিছোঁ চ' এতিয়া আছোঁ কি ধুনীয়া ভিউ ৰাস্তাত আছোঁ চাওকচোন আগত আছে পুখুৰী আৰু এইফালে আছে কাউণ্টাৰ ৰাস্তা আৰু এইফালে বাৰ চাইকেলখনকে লৈ ওলাই গুচি আহিলোঁ তাৰপৰা চাই লওক কি বঢ়িয়া ভিউ একদম এইফালে চাওক ৰ'দটো একদম তামাম ওলাইছে সেই এনেই অলপ ওলাই গুচি আহিলোঁ আৰু চাইকেলখনকে লৈ পিনি তাৰপৰা বোলো একদম মজা এফালে যিহেতু আগত আছে মডেল স্কুলৰ আৰু ভিডিঅ' আগত এটা বনাই থৈছোঁ তাৰপৰা এটা একদম ধুনীয়া পুখুৰী ওলাই আহিলোঁ ভিডিঅ' বনাওঁ বুলি আৰু একদম বঢ়িয়া এটা প্লেচত আছোঁ চাওক একদম মানে এইফালে আছে কাষতে আছে পুখুৰী আৰু এইফালেও এটা পুখুৰী কি ডাঙৰ পুখুৰী চাওক সেই গাইজ চাওক মানে কি ডাঙৰ পুখুৰী চাওকচোন এইটো চাইডৰ পৰা ধৰি লৈ একদম কি ডাঙৰ পুখুৰী চাওকচোন আৰু এইটো চাওক কিমান ডাঙৰ পুখুৰী একদম এডোখৰতে কাষতে ফুল ফুলি আছে যিহেতু মই কি নগাঁৱতে আছোঁ বাহঁতৰ ঘৰত আৰু ঘৰলৈ যাম ঘৰলৈ আৰু দুদিন তিনিদিনমানৰ পাছতে ঘৰলৈ যাম আৰু নিউ প্লেনিং ক'ত আপকামিং ক'ত যাওঁ ক'ত কি কথা চব কম পিছত চ' ভিডিঅ'খনকে চাই থাকক এন যদি ভাল লাগে এটা লাইক কৰিব যদি চেনেলকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰক তেতিয়া মই মানে ভিডিঅ' বনাবলৈ উৎসাহ পাম আৰু আপোনালোকে এটা কমেণ্ট মাৰি দিব ভাল হৈছে নে বেয়া হৈছে সেই কমেণ্টটো মাৰি দিব ওলাই যাওঁ এতিয়া চাওক বঢ়িয়া এটা প্লেচ কি ক'ম আৰু মানে চাওক মানে কথা এটা কৈ দিওঁ মানে আমাৰ শিমলুগুৰিৰ দুজনমান ইউটিউবাৰ আমাৰ নৱজিত পাচনি বুলি আছে মিষ্টাৰ ডিম্পল ভ্লগ আছে সৌৰভ ভ্লগছ আছে চ' সেইকেইজনৰ লিংক এৰা মই মানে ডেছক্ৰিপশ্যনত দি থ'ম ভিডিঅ' বহুত কষ্ট কৰি মজা ভিডিঅ' বনাই আছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়কচোন গৈ পিনি একদম এতিয়া মানে ভিডিঅ' বনাবলৈ সকলোৱে উৎসাহ হ'ব আৰু সকলোৱে এনেকৈ আগবাঢ়ি যাব লাগে যিহেতু চ' ডেছক্ৰিপশ্যনৰ লিংকটো থৈছোঁ আপোনালোকে গৈ পিনি প্লিজ ছাবস্ক্ৰাইব এটা মাৰি দিব অকলে আহিলে এটাই প্ৰব্লেম হৈ যায় সেই ফুৰিবলৈ কি ক'ম মানে ফটো চটো এখন মাৰি দিবলৈ মানে বেক কেমেৰা ফটো চটো এখন মাৰি দিবলৈ এনেকৈ মানে টান হয় চ' সেইটো কাৰণে ফটো চটো মাৰিবলৈ টান হৈ যায় মানে অকলে আহিলে ফুৰিবলৈ হ'লেও হেৰিটো নাই চ' তো ভিডিঅ'টো বনাবই লাগিব আপোনালোকক যিটো দেখাবই লাগিব তো ব'লক এতিয়া আগলৈ যাওঁ আৰু এইফালে যাওঁ ক'ত পাওঁগৈ নাজানো কিন্তু যাওঁ ব'লক তেনেকৈ ওলাই যাওঁ কিন্তু ক'ত পাওঁগৈ নাজানো চ' গৈ থাকোঁ আৰু কি ধুনীয়া চ' গাইজ আহিলোঁ এইফালৰ পৰা সেইডোখৰ ৰখি আছিলোঁ যিহেতু সেইডোখৰ পৰা গুচি আহিলোঁ চ' এতিয়া গৈ আছোঁ এই আগফালে গৈ আছোঁ এইফালে ক'ত পাওঁগৈ নাজানো কিন্তু গৈ আছোঁ আৰু চ' য'তে পাওঁ আপোনালোকক যি ভাল বস্তু দেখা পাওঁ চ' দেখাবলৈ চেষ্টা কৰিম গৈ থাকোঁ ব'লক সেই মোৰ লগত গৈ থাকক একদম মজা গৈ থাকক আৰু এখন মডেল স্কুল আৰু এইফালেও এখন স্কুল আছে এখন কি স্কুল নাজানো এইটো নামঘৰ হ'ব চাগে এটা ধুনীয়া নামঘৰ চাওক বঢ়িয়া তামাম হাবিহে চাওক বাকী তামাম হাবি আৰু আহি পাই গ'লোঁ কি মডেল স্কুলৰ পৰা মই আগতে এটা ভিডিঅ' বনাইছিলোঁ সেইটো কাৰণে নেদেখাওঁগৈ আৰু এইফালে ভাইটি এটা খেলি আছে ফুটবল খেলি আছে কেমেৰাত বাৰু নাই অহা আৰু কিন্তু আপোনালোকে চাগে কেমেৰাত ধৰিব পৰা নাই কিন্তু ভিউটো কিন্তু বহুত বঢ়িয়া আহি আছে কি ক'ম আৰু মানে চ' এতিয়া আগলৈকে যাওঁ আৰু চাই থাকক সেইফালে খেলি আছে ফুটবল খেলি আছে চ' এইফালে ক'ত যায় কি কথা একো নাজানো হ'লেও চ' গাইছ এইডোখৰ দাদা এজনক সুধিলোঁ মানে এইফালেদি মানে আকৌ মানে বাৰতি আকৌ ঘূৰি যাব পাৰি নাই মানে ভিনদেউৰ ঘৰ ফালে আকৌ ঘূৰি যাব পাৰি নাই ক'লে বোলে এইটো চাইডেদি এনেকৈ গৈ পিনি এনেকৈ ঘূৰি যাব পাৰে বুলি কৈছে কিন্তু সেইটো চাইডেদি নাযাওঁ আকৌ এইটো চাইডেদি আহিম যদি ইমান চিনেমা সেইটো কাৰণে সেইফালেদি নাযাওঁগৈ আৰু যাব পাৰে বুলি কৈছে হ'লেও সেইফালে নাযাওঁ আৰু এইফালে খেলি আছে খেল চ' চাওক একদম বঢ়িয়া এটা প্লেচ ক'ত পালোহি নাজানো কিন্তু এইডোখৰ আছে এটা ধুনীয়া মন্দিৰ মানে সেই কি ক'ম মন্দিৰ মানে নামঘৰ হয় চহৰীয়া বাথৌ মানে বড়ো মানুহৰ এটা নামঘৰ হয় চ' চাওক কি ধুনীয়া একদম ধুনীয়া এটা বড়ো মানুহৰ মানে নামঘৰ চ' আগলৈ চ' গাইজ গৈ আছোঁ এতিয়া এফালৰ পৰা ঘূৰি গুচি আহিলোঁ আৰু সেইটো যে দেখিছিলে এটা বড়ো মানুহৰ মানে এটা বড়ো মানুহৰ এটা নামঘৰ হয় আৰু ঘৰলৈ মানে সেই আগতে যোনডোখৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চ' তাতে ৰখিমগৈ আৰু এতিয়া ভাবিছোঁ মানে ইয়াতে ভিডিঅ'টো শেষ কৰি দিওঁ মানে আগলৈ নাযাওঁ আৰু যিহেতু ইমানকৈ চিনিও নাপাওঁ সেইটো কাৰণে মানে ভিডিঅ'টো একো স্পেচিয়েল নহ'ল সৰু এটা ব্লগ হ'ল চ' আপোনালোকক দিওঁ নে নিদিওঁ মই ভাবি চিন্তি যদি এডিটিং যদি ভাল হয় যদি ভিডিঅ'টো অকণমান হ'লেও যদি ভাল হয় চ'
চ' চামগৈ ঘৰত ক্লিপকেইটা চাবগৈ লাগিব ঘৰত গৈ চ' যদি ক্লিপকেইটা ভাল হয় তেতিয়া আপলোড কৰিম ভিডিঅ'টো আৰু যদি আপলোড কৰিছোঁ এটা লাইক কৰি দিব হ'লেও আৰু যদি বেয়া হৈছে যদি কৈ দিব কমেণ্ট মাৰি চ' এনেও বেয়া মানে মই কৈছোঁ মানে ভিডিঅ'টো ইমান স্পেচিয়েল নহ'ল মানে যিহেতু বেছি একো দেখাবই নোৱাৰিলোঁ এনেই অকণমান একো কণ্টেণ্টো নাছিলে যিহেতু চ' এনেও যিহেতু ইমান দামী মোবাইলো নহয় সেইটো কাৰণে মানে কেমেৰা কোৱালিটি বেয়া আহিব দিয়ে চ' সন্ধিয়া হৈ আহিছে যিহেতু গাইছ নাচন খুলি নহ'ব চ' গাইছ বেলেগ এটা ভিডিঅ'ৰ লগত আৰু বেলেগ এডোখৰ ঠাইৰ পৰা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ টিল দেন টাটা বাই বাই আকৌ বেলেগ ভিডিঅ'ত লগ পাই আছোঁ ভিডিঅ'টো লাইক এটা মাৰি দিয়ক লাইক এটা মাৰি দিয়ক যদি চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব কৰিলেনে এটা ঘোচা মাৰি দিয়ক ঘোচাটো যেন এনেকৈ ঘোচা মাৰিব যেন ছাবস্ক্ৰাইবটো যেন সেই ৰঙা বটনটো যেন ভাঙি টুকুৰা টুকুৰি হৈ যায় এনেকৈ ঘোচা এটা মাৰি দিয়ক আৰু বেলেগ এটা লগত বেলেগ এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ টিল দেন টাটা বাই বাই